ওয়েলকাম টু আসাম টেক ইনফো চেনেল। তো বন্ধুসকল, আপোনালোকে ঠিকে ধৰিব পাৰিছে 2024 চনৰ যিটো ভোটৰ তালিকা হয় আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। তো ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়া আপোনালোকে নিজে মোবাইলত ডাউনলোড কৰিব পাৰিব। তো এতিয়া বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট অফ অল বন্ধুসকল, আপোনালোকে লিখিব ভোটৰ তালিকা বা ভোটৰ লিষ্ট 2024। এইটো মাৰাৰ লগে লগে আপোনালোকৰ সন্মুখত চাব পাৰিছে চিফ ইলেক্টৰেল অফিচাৰ আছাম PDF ইলেক্ট্ৰল। আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এই পেজটো আহি যাব, যিটো আমাৰ অসম চৰকাৰৰ NVSP পৰ্টেল হয়, মেইন পেজ হয় এইটো। আপোনালোকে চাব পাৰিছে ইয়াতে PDF ইলেক্ট্ৰল ফৰ দ্য ইয়াৰ 2024। আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু ইফালে দি আছে PDF ইলেক্ট্ৰল ফৰ দ্য 2023। আপোনালোকে সেইটো নকৰিব। তো চাওক, এটা চাব পাৰিছে আপোনালোকে আসামটো অলৰেডি চিলেক্ট থাকিব। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লাগিব। আমি গোৱালপাৰা বুলি চিলেক্ট কৰি দিম, কাৰণ মই গোৱালপাৰাৰ ল'ৰা হয়। এটা চাওক আসামলি, এইটো অপশ্যনত আপোনালোকে 4টা আপোনালোকে ডিষ্ট্ৰিক্ট পাব। আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ক্লিক কৰি দিব। মই যিহেতু গোৱালপাৰাৰ হওঁ, আগতে কৈছোঁ, সেইটো চিলেক্ট কৰি দিম গোৱালপাৰা ইষ্ট বুলি। আৰু লেংগুৱেজটো আপোনালোকে এইটো চিলেক্ট থাকিব অলৰেডি, আসাম বুলি। আপোনালোকে কেপচাটো বহাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। মই কেপচাটো টাইপ কৰি আছোঁ। চাব পাৰিছে কেপচাটো বহাই দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত গোটেইখিনি লিষ্ট আহি যাব। ইয়াৰে যিটো আপোনালোকৰ হয় সেইটোত যিটো আপোনালোক টিক কাৰ্ড চিহ্ন দিয়া আছে, সেই কাৰ্ডত ক্লিক কৰিলে আপোনালোকৰ সেইটো অট'মেটিকলি ডাউনলোড হৈ যাব। ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে। ডাউনলোড আমি চাম, ডাউনলোড হৈ গৈছে। চাব পাৰিছে সংশোধন বছৰ 2024 যিটো ভোটৰ তালিকা হয় আপোনালোকৰ সন্মুখত ৰেডি, চাব পাৰিছে। তো বন্ধুসকল, আপোনালোকে নিজেও পাৰিব, চেম্পল ষ্টেপ হয়। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, মিছ কৰিলে হয়তো নোৱাৰিব। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় পাৰিব। চ' থেংক ইউ ফৰ ৱাচিং।